নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু আছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি মই এটা নতুন ৰিক্ৰুটমেণ্টৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। ৰিক্ৰুটমেণ্টটো আহিছে আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ আসামৰ পৰা, আৰু এইটোত এপ্লাই কৰিবলৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন, এজ, চেলাৰী কিমান দিব, সকলো ডিটেইলছ এই ভিডিঅ'টোত জনোৱা হ'ব। ভিডিঅ'টো শেষলৈকে চাব, আৰু এনেধৰণৰ ভিডিঅ' আগলৈ চাই থকাৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই অল চিলেক্ট কৰিব। বন্ধুসকল, এই পোষ্টটো আহিছে আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ আসামৰ পৰা, আৰু টোটেল পোষ্ট আহিছে ইয়াত দুটা, আৰু পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এছিষ্টেণ্ট। ইয়াত চেলাৰী হৈছে 14,000 টকা, আৰু শেষলৈ গৈ বাঢ়িব চেলাৰী। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে আপুনি ডিগ্ৰী পাছ কৰিব লাগিব, আৰু 6 মাহৰ ডিপ্ল'মা থাকিব লাগিব কম্পিউটাৰৰ ওপৰত। এজ লিমিট হৈছে 21 পৰা 39 বছৰ, আৰু SC STৰ বাবে 5 বছৰ ৰিলেক্সেশ্যন, আৰু OBC MOBCৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে। সিলেকশ্যন প্ৰচেছ হৈছে প্ৰথমতে আপোনাৰ ৰিটেন টেষ্ট হ'ব, তাৰপিছত কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট হ'ব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই এইটোত আপোনালোকে এপ্লাই কৰিবলৈ বাবে, আৰু এপ্লাই হ'ব অফলাইন। নটিফিকেশ্যনখন তলত দিম, তাৰ পৰা আপোনালোকে ভালদৰে চাব পাৰে। আৰু এপ্লাই যিটো অফলাইন কৰিব সেইটো লাষ্ট ডেট হৈছে 4/12/2019, ডিচেম্বৰৰ 4 তাৰিখৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ফৰ্মখন মই তলতে দি দিম, আৰু ইয়াত আপুনি যিটো এড্ৰেছত এপ্লাই কৰিব সেই এড্ৰেছটো হৈছে ডাইৰেক্টৰ অফ ট্ৰেইনিং আসাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ, জৱাহৰলাল নগৰ, খানাপাৰা, গুৱাহাটী 22। আৰু এইটো আপুনি এপ্লাই কৰিব লাগিব আপোনাৰ ডকুমেণ্টছবোৰ লৈ। অধিক তথ্যৰ বাবে আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া লিংকটো যাই ভিজিট কৰিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।